গোসাইগাঁও মহকুমাৰ অন্তৰ্গত হাওৰিয়াপেট আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অসম তৃণমূল কংগ্ৰেছৰ বিশাল জনসভা। কোকৰাঝাৰ জিলা গোসাইগাঁও মহকুমাৰ অন্তৰ্গত হাওৰিয়াপেটত অসম তৃণমূল কংগ্ৰেছৰ বিশাল জনসভা অনুষ্ঠিত কৰা হয়। কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজিৰ সভাখন অনুষ্ঠিত হয়। আগন্তুক লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই বিভিন্ন ৰাজনৈতিক দলৰ ভেটি শক্তিশালী কৰাৰ কুচকাৱাজ দেখিবলৈ পোৱা গৈছে। জনসভাত উপস্থিত থাকে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, ৰাজ্যিক সম্পাদক অৰূপজ্যোতি ভূঞা আৰু লগতে উপস্থিত থাকে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মহিলা সমিতিৰ সম্পাদিকা BTR আহ্বায়ক লাইফাং গৌৰা নাৰ্জাৰী, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিভিন্ন দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত সভাখন অনুষ্ঠিত কৰা হয়। ৰাজ্যিক সভাপতি ৰিপুণ বৰাই বিজেপি চৰকাৰৰ সমালোচনা কৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। এইটোতো আপোনালোকে জানেই, আমাৰ তৃণমূলটো হৈছে অসমত এটা নতুন দল। মোটামুটি 1 বছৰ 4 মাহ হৈছে এই দলটো আমি অসমত আৰম্ভ কৰা। আগতে আছিল যদিও খুব কম পৰিমাণে আছিলে। সেইকাৰণে আমি সেইদিন ধৰি সমগ্ৰ অসমত গাঁৱে ভূঞে প্ৰত্যেক ঘৰ পৰিবাৰত আমি তৃণমূল কংগ্ৰেছ লৈ যাব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমাৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে আৰু তাৰ এটা কাৰ্যসূচী হৈছে এনেকুৱা সভা সমিতি। আমাৰ বিভিন্ন জিলাত আপোনালোকে দেখিছে সভা সমিতি হৈ আছে, বিভিন্ন আন্দোলন কাৰ্যসূচী হৈ আছে আৰু তাৰ এটা অংশ হিচাপে আজি কোকৰাঝাৰ জিলাৰ এই গোসাইগাঁৱত আমি এইটো জনসমাৱেশ পাতিছোঁ। সিদিনাও আমাৰ এটা চিৰাঙত হৈ গৈছে, আকৌ আমাৰ সোমবাৰে আছে ধুবুৰীত। এনেকুৱাকৈ আমাৰ মূল কথা যে আমাৰ তৃণমূল কংগ্ৰেছ শক্তিশালী কৰা আৰু আগন্তুক যি লোকসভা নিৰ্বাচন আহি আছে এই লোকসভা নিৰ্বাচনৰ কাৰণে ৰাইজক জাগ্ৰত কৰা, ৰাইজক সংগঠিত কৰা আৰু বিজেপিক উৎখাত কৰিবৰ কাৰণে ৰাইজক যাতে আমি একগোট কৰিব পাৰোঁ তাৰ কাৰণে আমি এই জনসভাবিলাক আয়োজন কৰিছোঁ। নাই, তেনেকুৱা আমাৰ কথা নাই, কাৰণ এতিয়া আপোনালোকে জানে যে বিজেপিক উৎখাত কৰিবৰ কাৰণে গোটেই ভাৰতবৰ্ষত 26টা দল লগ লাগি ইণ্ডিয়া হৈছে আৰু এই ইণ্ডিয়া গঠন কৰাত আমাৰ তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে আটাইতকৈ সক্ৰিয় ভূমিকা লৈছে। গতিকে সেইকাৰণে আমি অসমত অসম তৃণমূল হিচাপে আমি 5টা লোকসভা সমষ্টিত আমি শক্তিশালী। আমি এই 5টা সমষ্টিত আমি বিজেপিক প্ৰতিহত কৰিব পাৰিম বা বিজেপিৰ লগত ভাল যুঁজ দিব পাৰিম। আমি 5টাৰ কাৰণে প্ৰস্তুত আছোঁ, কিন্তু প্ৰস্তুত থাকিলেও যে যিটো ইণ্ডিয়া হিচাপত গোটেই ৰাষ্ট্ৰীয় নেশ্যনেল লেভেলত যিটো ৰণকৌশল হ'ব, যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্ত অনুযায়ী আমি অসমতো আমি প্ৰাৰ্থিত্ব আগবঢ়াম। বৰ্তমান নাই, এইটো পুৰণি বিজেপি হৈছে কি শুনক, এইটো বিজেপিৰ আচল চৰিত্ৰটো ওলাই পৰিছে। মই ভাৰতৰ বিজেপি নকওঁ, আমাৰ যদি অসমৰ বিজেপি চাই তে অসমৰ যিটো বিজেপি এইটো হৈছে কমপ্লিটলি যেনেকৈ আমাৰ গাঁৱলীয়া ভাষাত কয় চালানী মাছ, চালানী মুৰ্গী, যিটো ব্ৰইলাৰ চিকেন, যিটো চালানী, অসমতো বিজেপিটো চালানী বুলি ক'ব লাগিব। কাৰণ অসমত বিজেপিটো গোটেইবিলাক বাহিৰৰ পৰা, সৰ্বানন্দ সোণোৱাল তেওঁ AGPৰ পৰা গৈ বিজেপি হৈ বিজেপিৰ চিফ মিনিষ্টাৰ হ'ল, হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ লগত তেওঁৰ যিমানবিলাক সাংগু পাংগু আছে বাকী মন্ত্ৰীবিলাকৰ মই নাম নকওঁ, চবটো কংগ্ৰেছ আছিলে। কংগ্ৰেছৰ পৰা গৈ বিজেপি হৈ আজি গতিকে অৰিজিনেল বিজেপি ক'ত, যিটো লোকেল মাছ বুলি